ছাত্ৰছাত্ৰীসকল আসাম এডুকেশ্যন কৃষ্ণ চেনেললৈ তোমালোকক স্বাগতম। আজি আমি বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ পাঠৰ উদাহৰণ 1ৰ প্ৰথম উদাহৰণটো প্ৰশ্নৰ যোনটো প্ৰশ্ন দিয়া আছে তাত ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 4052 আৰু 12576ৰ গসাগু উলিওৱা সেই অংকটো কৰিম। সেই অংকটো কৰিবলৈ তোমালোকে প্ৰথমে যেহেতু 12576 সংখ্যাটো 4052তকৈ ই ডাঙৰ, গতিকে 12576 ইজ গ্ৰেটাৰ দেন 4052 বুলি লিখি ল'বা। আমি 12576 আৰু 4052ৰ ওপৰত বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ। প্ৰথমে কি কৰিব লাগিব, ডাঙৰ সংখ্যাটোক আমি ভাজ্য হিচাপে ধৰি ল'ব লাগিব আৰু সৰু সংখ্যাটোক ভাজক হিচাপে ধৰিব লাগিব। এই ভাজকে এই ভাজ্যক হৰণ কৰোঁতে কেইবাৰ যায় সেই কথাটো আমি চাব লাগিব। অৰ্থাৎ আমি কেনেকৈ কৰিম যে 4052 এই ৰাশিয়ে আমি হৰণ কৰিম কাক, 12576ক। হ'ল, ইয়াক হৰণ কৰোঁতে কেইবাৰ যাব, ইয়াত তোমালোকে চাবা 12000 আছে, ইয়াত 4000, 4 3 গুণ 12000, 4 4 গুণ হ'লে 16000 হ'ব। তো আমি 3 বাৰ দিম, 4 3 গুণ 12000 হ'ব, হয়নে? কি হ'ব, 3 2 6, 3 5 গুণ 15ৰ 5 থাকিল 1, 3 0 গুণ 0 1, হয়নে? 3 4 গুণ 12, অৰ্থাৎ এই ৰাশিটোতকৈ এই ৰাশিটো সৰু হৈ আছে, হয়নে? তো আমি ইয়াত বিয়োগ কৰিম। বিয়োগ কৰিলে কি পাম, আমি ইয়াত 0 পাম, ইয়াত 2 পাম আৰু ইয়াত 4 পাম। 5ৰ 1 গ'ল 4, 7ৰ 5 গ'ল 2, 420 পাম। হয়, লগে লগে তোমালোকে কি কৰিবা, কেইবাৰ দিলোঁ, 3 বাৰ দিলোঁ, বাকী কিমান থাকিল ৰিমাইণ্ডাৰ, ৰিমাইণ্ডাৰ থাকিল 420, ইয়াত লিখি ল'বা। এনেকৈ কৰিব লাগিব। আকৌ এতিয়া 420 ৰিমাইণ্ডাৰ যি থাকে সেই ৰিমাইণ্ডাৰে আগৰ যোনটো আমাৰ ভাজক আছিলে তাক ভাজ্য হিচাপে ধৰি আমি হৰণ কৰিব লাগিব। এই ৰিমাইণ্ডাৰটো থাকিল, ইয়াক হৰণ কৰিবা, হয়নে? 4052 ইয়াক কেইবাৰ যাব, ইয়াত আমি এতিয়া লিখিম 4052 ইজ ইকুৱেল টু 420 পূৰণ। এতিয়া 420 ইয়াক কেইবাৰ যাব চোৱা, 10 বাৰ যদি দিয়া 4200 হ'ব, তো 10তকৈ কম লাগিব। ইয়াতে আমি ধৰিব পাৰিম যে ইয়াত 9 বাৰ যাব। যেতিয়া আমি 9 বাৰ দিম তেতিয়া এই 9 দি 420ক পূৰণ কৰিব লাগিব। 9 0 গুণ 0, 9 2 গুণ 18ৰ 8 থাকিল 1, 9 4 গুণ 36 একে 37, 3780। এতিয়া এইখিনি আমি বিয়োগ কৰিম, 2 হয়। তাৰপাছত এইটো হ'ল 15ৰ পৰা 8 গ'লে 8 7 15, এইটো 9 হ'ল, 9ৰ পৰা 7 গ'লে 7 8 9 2 থাকিল, ইয়াত নাই। তো অৱশিষ্ট কিমান থাকিল, বাৰ গ'ল 9, ইয়াত পূৰণ 9 যোগ 272। ঠিক একে প্ৰচেছত যোনটো আমি প্ৰথম লাইনটোত কৰিলোঁ আৰু তাৰ পৰা দ্বিতীয় লাইনত যেনেকৈ আহিলোঁ ঠিক তেনেকৈ আমি তৃতীয় লাইনলৈকে যাম। অৰ্থাৎ ইয়াত আমি লিখিম 420 ইজ ইকুৱেল টু 272 পূৰণ, অৰ্থাৎ 272 কাক হৰণ কৰিম আমি, 420ক। হ'ল, কেইবাৰ যাব, দুবাৰ দিলে এইটো 250ৰ ওপৰত আছে, 500 হৈ যায়, তো আমাৰ একবাৰহে যাব ইয়াত, হয়নে? 272 ইয়াত আমি এনেকৈ লিখিম। হ'ল, যদি ইয়াত দুবাৰ দিওঁ কি হ'ব, 272 মানে 250তকৈ বেছি আছে, তো দুবাৰ হ'লে 500 হ'ব, ইয়াততো 420 আছে, হয়নে? সেইকাৰণে আমি একবাৰ দিবলগীয়া হৈছে। তাৰ পাছত আমি এইটো বিয়োগ কৰিম, 10ৰ পৰা 2 গ'লে থাকিল 8, এইটো 1 হ'ল, হয়নে? ইয়াৰ পৰা 1 আহিলে, 11ৰ পৰা 7 গ'লে থাকিল কিমান, 40 নহয় 4, এইটো 3ৰ পৰা 2 গ'লে থাকিল 1, 148 হ'ল। এতিয়া আকৌ আমি 148ৰে তৃতীয় লাইনটো চতুৰ্থ লাইনটো কৰিম। তাৰ আগতে আমি এইখিনি পাতি লওঁ, কিমান বাৰ দিলোঁ, 1 বাৰ দিলোঁ, ৰিমাইণ্ডাৰ কিমান থাকিল 148।
আকৌ ইয়াত কি লিখিম আমি 272 ইজ ইকুৱেল টু 148 ইনটু হয়নে 148 কাক হৰণ কৰিম আমি 272 হ'ল নিশ্চয় ইয়াতো একবাৰেই যাব 148 এনেকৈ লিখিম হ'ল একবাৰ গ'ল অৱশিষ্ট কিমান থাকিল 12 পৰা 8 গ'লে থাকিল 4 ইয়াত থাকিল 6 6 পৰা 4 গ'লে থাকিল 2 ইয়াত 2 ৰ পৰা 1 গ'লে থাকিল 1 ইয়াত অৱশিষ্ট থাকিল 124 এতিয়া 124 এ আমি আকৌ 148 ক হৰণ কৰিব লাগিব হ'ল আমি ইয়াত এতিয়া লিখিম 148 ইজ ইকুৱেল টু 124 ইনটু কেইবাৰ যাব একবাৰ যাব 124 হ'ব হয়নে লিখিলো 8 ৰ পৰা 4 গ'লে 4 থাকিল 4 ৰ পৰা 2 গ'লে 2 থাকিল 24 ইয়াত একবাৰ দিলো ৰিমাইন্ডাৰ কিমান থাকিল 24 এতিয়া 24 এ আকৌ আমি 124 ক হৰণ কৰিম 124 ইজ ইকুৱেল টু কিমান হ'ব 24 ইনটু হয়নে 24 এ আমি 124 ক 124 ক হৰণ কৰিব লাগিব কেইবাৰ যাব ই যদি 25 ৰ ওচৰত ই 125 ৰ ওচৰত হয়নে 25 5 গুণটো 125 হলে হয় 25 নহয় 24 হয় তো 5 বাৰ না যাব ইয়াত আমি 5 বাৰ যাব লাগে 5 বাৰ 5 4 গুণ 20 ৰ শূন্য থাকিল 2 5 গুণ 10 11 12 120 হ'ল হয়নে আমাৰ ইয়াত একবাৰ 24 কেইবাৰ দিলো আমি 5 বাৰ দিলো প্লাস ৰিমাইন্ডাৰ কিমান থাকিব আমাৰ 4 থাকিব ইয়াত আমি 4 লিখিলো হ'ল এতিয়া আমি ইয়াত 24 লিখিম সমান ইয়াত 4 লিখিম ইনটু হ'ল ইয়াত কিমান দিলো আমি 24 4 6 গুণ 24 এবাৰ আমাৰ ৰিমাইন্ডাৰ থাকিল নে নেথাকিল 6 ৰিমাইন্ডাৰ 0 যেতিয়ালৈকে ৰিমাইন্ডাৰ 0 নাহে তেতিয়ালৈকে ঠিক এই প্ৰসেসতে আমি হৰণ কৰিলো ইয়াত বহুৱাই যাব লাগিব হ'ল তেতিয়া আমি লাষ্টত যি ৰাখিয়ে হৰণ কৰোতে ৰিমাইন্ডাৰ 0 ওলাই সেই ৰাখিটিও হ'ব প্ৰদত্ত ৰাখি দুটাৰ গসাউ সেইকাৰণে আমি লিখিব পাৰিম এতেকে নিৰ্ণয় গসাউ হা উ ইজ ইকুৱেল টু 4 হয় মই আশা কৰো তোমালোকক বুজাত অসুবিধা হোৱা নাই ধুনীয়াকৈ বুজি পাইছা মই স্পষ্টকৈ কৰি দিছো যদি ইয়াত তোমালোকৰ কিবা আখুৱা থাকে বুজি পোৱাত তেতিয়াহলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবা মই সহায় কৰিম হয়নে এইখিনিতে মই আৰু এটা কথা তোমালোকক অনুকিয়াব বিচাৰিছো যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যোনটো উপপাদ্য তোমালোকৰ মেইন বুকৰ 27 নম্বৰ পেজৰ 1.1 উপপাদ্য দিয়া আছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r 0 is less than or equal r r is also less than b এইটো হল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা পৰীক্ষাত কেতিয়াবা গসাগু উলিয়াব দিয়ে হয়নে কেতিয়াবা কি দিয়ে 1 নম্বৰীয়া প্ৰশ্ন দিয়াটো প্ৰায় নিশ্চিত হৈ আছে হয়নে সেইকাৰণে তোমালোকে চাবা যাতে 1 নম্বৰ এটো ভুল নহয় তাত দুই ধৰণৰ প্ৰশ্ন কৰে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো লিখা বুলি কলে তোমালোকৰ সেই উপপাদ্য থকাটো প্ৰথম লাইন দুটা সম্পূৰ্ণকৈ লিখি দিব লাগিব আৰু কেতিয়াবা 1 নম্বৰীয়া কোৱেশ্চন এমসিকিউ কোৱেশ্চন আহে তেতিয়া খুদে তলৰ কোনটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাক সিদ্ধ কৰে বুলি দিব তেতিয়া অপচনত বাছিব লাগিব তেতিয়া a = bq + r তোমালোকৰ আছে নহয় a = bq + r, 0 is less than or equal r to reminder হয় r is less than b ইয়াত আমাৰ ইয়াতো এই শৰ্তটো সিদ্ধ হৈ আছে এই শৰ্ত সিদ্ধ কৰি আমি এই প্ৰচেছটোত কৰিছো হয়নে তো মোৰ ক'বলগীয়া আজিৰ ইমানে যে তোমালোকক ভিডিওটো কেনেকুৱা লাগিল জনাবা ধন্যবাদ